নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে দেই। আৰু এয়া দেখিছে নহয়, এইকেইদিন দেখাই আছোঁ যিহেতু আপোনালোকৰ কাম কৰা ভিডিঅ' দি আছোঁ আৰু আজিও দিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই আৰু সাঁচিও ৰাখিছোঁ। ইয়াত ধুনীয়াকৈ সকলোৱে নি আছে দেই। প্ৰথমতে সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰতিগৰাকীয়ে নি আছে, যিহেতু চপৰা মাটি যথেষ্টখিনি কিন্তু গধুৰ হয় দেই। মাটিবিলাক এনেকৈ ধুনীয়াকৈ চাঙি পাতি বনাই লৈছে আৰু তাতে সকলো আমি ভৰাই কৰি দিওঁ আৰু ধুনীয়াকৈ দুজনী দুজনীকৈ ধৰি আনি থাকে আৰু ভালো লাগে এনেকৈ কাম কৰি সকলোৱে মিলা প্ৰীতিৰে। আৰু কি হয় জানানে, আৰু বহুতে আকৌ বেয়াও পায় দেই এনেকুৱা ধৰণৰ কামবিলাক কৰা দেখিলে। কিছুমান ওচৰ চুবুৰীয়া মানুহে মানে ভাল নাপায়, মানে ভাল নাপালেও উপায় নাই, কৰিবতো লাগিবই কাম, নহয় জানো। কামৰ বিনিময়ত পইচা পোৱা হয়, তাৰ বাবে কৰিবই লাগিব, কিবা এটাতো সকাহ পাব ন। তাৰপিছতে আৰু এয়া ধুনীয়াকৈ খুৰীও লাগি আছে। তাৰপৰা এয়া আপোনালোকক দেখাইছোঁ অকণ অকণ দেই। সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ, অলপ অলপ ৰাখি গৈছোঁ ধুনীয়াকৈ। এয়া দেখিছে নহয়। তাৰপিছতে এয়া প্ৰতিগৰাকীয়ে লাগি আছে। কাইলৈ মানে শেষ হ'ব আৰু এইডোখৰ আমি ৰাস্তাৰ কাষতে ধুনীয়াকৈ সকলোৱে কৰি আছে। তাৰপিছতে এতিয়া আকৌ চাহ খোৱা সময় আহি গ'ল। দুপৰীয়া সময়ত চাহ খোৱা হয়। ইয়াত ধুনীয়াকৈ পিঠা দিছিলে খুৰীয়ে। তাৰপিছতে ওচৰৰ দাদা এজনে এয়া ব্ৰেড আৰু মিঠাই দিলেহি, আৰু এজন দাদাই বিস্কুট দিলেহি। সকলো বহি ধুনীয়াকৈ মিলা প্ৰীতিৰে চাহ খাবলৈ বহি লৈছোঁ আৰু আমি আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ চাহ খোৱা। আৰু আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পাইছে জনাব দেই। আৰু এনেকৈ বাৰু খাই ভাল পায় নে নাপায় সেইটোও জনাব। একদম খুব ধুনীয়াকৈ সকলো একদম ফূৰ্তি কৰি খোৱা হয়।